Hey guys, welcome back to my YouTube channel. আজি ব্লগটো এইটো কাৰণে বনোৱা আছে কাৰণ মই আজি কম্পিটিশ্যনত ভাগ ল'ম মানে আধুনিক নৃত্য নহয় আৰু বিহু নৃত্য কম্পিটিশ্যন কৰিম। এতিয়া মই প্ৰেক্টিছ কৰি আছিলোঁ মানে মই দিম বুলি ভবাই নাছিলোঁ। চোনবা আহি পিনি ঘপককৈ ক'লেহি যে নাট গাঁও তেনেকুৱা হৈছে, চ' তই পাৰিবি কৰিব যে ওলা। চ' মই পূৰা নাৰ্ভাছত পৰি গ'লোঁ পূৰা মানে মই যদি এনেকুৱা এক্সাইটেড বস্তু থাকে ন, মোৰ মানে ভোক চোক একো নালাগে। চ' এতিয়া মই প্ৰেক্টিছ কৰি আছিলোঁ, লাহেকৈ যাম। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। চ' গাইজ এতিয়া টাইম আহি গ'ল, লাহেকৈ এতিয়া বাজিছে 7:30। চ' 7:30 বাজিলে। এতিয়া লাহেকৈ ড্ৰেছ আপ কৰি পিনি ওলাওঁ। এতিয়া গৈ পিনি একদম ষ্টেজটো ফালিবহে লাগে আৰু যাওঁ। এতিয়া পাপাই মই চোনবাই যাওঁ। চেণ্ডেলযোৰ পিন্ধি লওঁ, চেণ্ডেলযোৰ মেইন। চ' গাইজ পালোহি আৰু পাই গ'লোহি। এয়া আমাৰ কাঞ্চন দাদাই গান গাইছে, আপোনালোকে এনজয় কৰক গানটো। আমি এতিয়া ৰখি আছোঁ যে ফাৰ্ষ্ট কণ্টেষ্টেণ্ট যাব। এতিয়া তাৰপিছত মই 12 নম্বৰত পৰিলোঁ। এতিয়া 12 নম্বৰ পিছত যাম। এয়া পাপা তাৰপিছত চুনুবা ৰখি আছে ইয়াত।
গাইজ মই এতিয়া ডাইৰেক্ট ৰাতি ঘৰ পালোহি ঘৰৰ ভিতৰত সোমাই এতিয়া বহুত ভাগৰ লাগিলোঁ মজা লাগিলে নাচি চ' গাইজ এতিয়া মই মুখ হাত ধুলোঁ আৰু গামোচা বান্ধি আছিলোঁ কাৰণে চাওক এয়া ষ্টাইল হৈ গ'ল বাতি কাটো এতিয়া মই ভাত খাব লৈছোঁ আৰু কেইটা বাজিছে জানে 1টা বাজিবলৈ অকল 2 মিনিট আছে ফাৰ্ষ্ট টাইম ইমান দেৰিকৈ মই ভাত খাইছোঁ কি ক'ম আৰু এতিয়া মায়ে ভাতখিনি গৰম কৰিছে উঠি পিনি শুই আছিলে টিকলিহঁতে তাৰপাছত এয়া কাঁহী ৰেচিপিটো আপোনাৰ আছে ব্ৰইলাৰ মাংস অকণমান আনিছিলে খাবলৈ এতিয়া খাম আৰু শুই থাকিম আৰু সেইটোৱে গাইজ মই এতিয়া শুওঁগৈ টোপনি ধৰিছে বাই বাই কাইলৈ লগ পাই আছোঁ বাই বাই গাইজ আকৌ নেক্সট ডে আহি গ'লোঁ মই গা পা ধুলোঁ এতিয়া মানে আজি মই 12টালৈকে শুইছোঁ ৰাতি 1টা বজাত শুলোঁ আৰু শুই পিনি একদম 12টা বজাত উঠিছোঁ বহুত টোপনি ধৰিলে তাৰপিছত এতিয়া মই ৰিজাল্টটো পালোঁ ফোন কৰিছিলোঁ দাদা এটালৈ মই বোলো ৰিজাল্ট দিলে নি 3য় পুৰস্কাৰ পালোঁ মই 3rd হ'লোঁ আগত ছোৱালী 2জনী আছে 1st and 2nd একদম হেভি কণ্টেষ্টেণ্ট আহিছে সেইকাৰণে পালোঁ আৰু ভগৱানৰ কৃপাত 3 নম্বৰ স্থানটো এতিয়া লাহেকৈ 6টা বজাত প্ৰাইজ বিতৰণ কৰিব এতিয়া লাহেকৈ যাম আপোনালোকে চাই থাকিব গাইজ এতিয়া মই ৰেডি হৈ গ'লোঁ ৰাতি হৈ গৈছে আৰু এতিয়া বাজিছে 9:30 এতিয়া মানে দেৰি হৈ গ'ল আৰু এতিয়া পাপাই বাইকখন বাহিৰতে আছে এতিয়া যাওঁ মা থাকিব নাযায় এইখন বাইক লেটছ গ' আপোনালোকে দেখিছে মই প্ৰাইজ ল'বলৈ যোৱা ফটোকেইখন মই প্ৰাইজ পাই গ'লোঁ এইখন প্ৰমাণ পত্ৰ আৰু 1000 টকা দিছে আৰু অৰিহণা হিচাপে এয়া চাওক আমাৰ ৰৈ যোৱা গাইজ এতিয়া মই 3য় স্থান পালোঁ বুলি মৃগাংক মোৰ এতিয়া পাৰ্টি বুজিছে কি খাবি ফুচকা ঠিক আছে তেতিয়াহ'লে খাওঁগৈ এয়াই আছিল আৰু ভিডিঅ'টোত এয়া এতিয়া মই ফুচকা খাই ভিডিঅ'টো এণ্ড কৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰি দিব বাই বাই